হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভালে। মই আজি মোৰ চেনেলত এটা নতুন ৰেচিপিৰ সৈতে আহিছোঁ। আপোনালোকে যেন ৰেচিপিটো শেষলৈকে চাই, যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। বলকচোন, মই আজি চজিনা বনাবলৈ লৈছোঁ। এইখিনি হৈছে পিঁয়াজ, চজিনা, হৈছে আদা নহৰু, এইখিনি হৈছে বিলাহী, জলকীয়া, বেহৰ, এইখিনি একেলগে পেষ্ট বনাই লৈছোঁ মই। এতিয়া ইয়াতে কেৰাহীটো গৰম হৈছে, ইয়াতে মই অকণমান মিঠাতেল দি দিম, অকণমানে দিম, বেছিকৈ নিদিওঁ। ইয়াতে এতিয়া তেজপাত দি দিছোঁ, অকণমান পাঁচফোৰণ, এতিয়া পিঁয়াজখিনি দি লৈছোঁ মই। এইখিনি ৰঙচুৱা পৰালৈকে ভাজি ল'ম। বাহিৰৰ অকণমান চাউণ্ড আহিব পাৰে, আপোনালোকে সেইখিনি ইগন'ৰ কৰিব। এইখিনি পিঁয়াজখিনি হৈ গ'ল মই বটি লোৱা। ইয়াতে আদা নহৰু অকণমান পেষ্টখিনি দি লৈছোঁ। বিলাহীৰ লগতো দিছোঁ আদা নহৰু, ইয়াতে অকণমানকৈ দিছোঁ। সেইখিনি ভাজি লোৱা হৈ গ'ল মোৰ। অকণমান ৰং গুড়া দি দিলোঁ। এতিয়া চজিনা আৰু আলুখিনি দি ল'ম মই। চিম্পুল কৰি বনাওঁ এইখিনি। কুমলীয়া চজিনা, তাতে অকণমান সৰু সৰুকৈ আলু কাটি দিছোঁ। অকণমান ভাজি ল'ম। এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল। ইয়াতে এতিয়া পেষ্টখিনি দি ল'ম। বেহৰ, বিলাহী, এইখিনি একেলগে পেষ্টখিনি দি লৈছোঁ। এইখিনি অকণমান ভাজিম। ইয়াতে এতিয়া মিক্সিৰ বাতিটো আখলি এইখিনি দি দিম। এইখিনি পানীখিনি দি ল'লোঁ। এইখিনি অকণমান ভাজিম আৰু অকণমান ইয়াতে পানী দিব লাগিব। ইয়াতে এতিয়া জোপন মৰি নিমখ দি লৈছোঁ অকণমান। এইখিনি ইয়াতে ঢাকনিখন মাৰি দিলোঁ। এতিয়া ইয়াত দেখিছেনে, ঢাকনিখন গুচাই দিলোঁ। ইয়াত কেনেকৈ ধুনীয়াকৈ উতল আহিছে, ধুনীয়া কালাৰ উঠিছে। আৰু অকণমান ঢাকনিখন দি ল'লোঁ। আলুবিলাক সিজি যোৱা নাই একেবাৰে, আৰু অকণমান গুচাই চালোঁ। এইখিনি হৈয়ে যাব এতিয়া অকণমান পিছত। গুটিখিনি সিজি গৈছে ধুনীয়াকৈ। ইমান যে সোৱাদ হৈছিল খাবলৈ।
এয়া হৈ গ'ল। মই এতিয়া আপোনালোকক সাজি পিনে দেখাই আছোঁ কেনেকুৱা হৈছে দেখিবলৈ। এয়া দেখিছেনে? দেখিবলৈ যেনেকৈ ধুনীয়া হৈছে, খাবলৈও সোৱাদ লাগিছিলে এইখিনি। একেবাৰে চিম্পুলকৈ বনাইছোঁ মই ছজনা। আজিলৈ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। যিসকলে নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে ঘণ্টা বাটনটো অল কৰি দিয়ে। এয়া দেখিছেনে? আজিলৈ ইয়াতে ৰাখিলোঁ। ধন্যবাদ।